Hello friends, this is Dolly Sharma from the Budding Twigs. I hope you all are doing good. সকলোবিলাক ভালে আছে আশা কৰোঁ। আমি আমাৰ লাষ্ট ক্লাছত শিকাইছিলোঁ have, has আৰু had ক'ত কিদৰে ব্যৱহাৰ হয়। আজি লৈ আহিছোঁ এটা নতুন লেসন। সেইটো হ'ল doesn't have, don't have আৰু didn't have আমি ক'ত কেনেকৈ ব্যৱহাৰ কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো কমপ্লিটলি চাওক আৰু আপোনাৰ মন্তব্য জনাওক। নমস্কাৰ বন্ধুসকল। আজি আমি আপোনালোকৰ doesn't have আৰু don't haveক লৈ থকা যিবোৰ কনফিউজন এইটো দূৰ কৰিবলৈ চেষ্টা কৰিম। আমাৰ আগৰ ভিডিঅ'ত আমি পঢ়িছিলোঁ, আমি শিকিছিলোঁ has আৰু haveৰ বিষয়ে যে has আৰু have ক'ত ব্যৱহাৰ কৰা হয়। আজি আমি doesn't have আৰু don't have অৰ্থাৎ has আৰু haveৰ নেগেটিভটো শিকিম। আমাৰ has আৰু have আছিলে, মই অকণমান মনত কৰি দিছোঁ, আমি আগত পঢ়িছিলোঁ যে কাৰোবাৰ কিবা আছে। আমাৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে কাৰোবাৰ কিবা আছে বুজাবলৈ আমি has আৰু haveৰ সহায় ল'ম। doesn't have আৰু don't have ব্যৱহাৰ হ'ব যেতিয়া আমি ক'ম যে কাৰোবাৰ কিবা নাই। কাৰোবাৰ কিবা নাই বুজাবলৈ আমি doesn't have, don't have ব্যৱহাৰ কৰিম। মই উদাহৰণ দিম। প্ৰথম বাক্যটোত মই লিখিম যে মোৰ কোনো আপত্তি নাই। মোৰ কোনো আপত্তি নাই। ধৰক আৰু এটা এক্সাম্পল দিম। সিহঁতৰ থাকিবলৈ ভাল ঘৰ নাই। ভাইটিৰ চৰকাৰী চাকৰি নাই। বা সিহঁতৰ খেলিবলৈ ফুটবল নাই। আৰু এটা এক্সাম্পল লৈছোঁ, 5টা উদাহৰণ আমি লৈছোঁ। আৰু এটা হ'ল তোমালোকৰ কোনো আইডিয়া নাই। এই 5টা বাক্যত আমি দেখিলোঁ যে মোৰ কোনো আপত্তি নাই। কাৰ? মোৰ। কি নাই? কোনো আপত্তি নাই। সিহঁতৰ থাকিবলৈ ভাল ঘৰ নাই। কাৰ? সিহঁতৰ। কি নাই? ভাল ঘৰ নাই। ভাইটিৰ চৰকাৰী চাকৰি নাই। কাৰ নাই? ভাইটিৰ। কি নাই? চৰকাৰী চাকৰি নাই। সিহঁতৰ খেলিবলৈ ফুটবল নাই। কাৰ নাই? সিহঁতৰ। কি নাই? ফুটবল নাই। তোমালোকৰ কোনো আইডিয়া নাই। কাৰ নাই? তোমালোকৰ। কি নাই? আইডিয়া নাই। ওপৰৰ 5টা বাক্যতে আমি দেখিলোঁ যে কাৰোবাৰ কিবা নাই বুলি কৈছে, কাৰোবাৰ কিবা এটা বস্তু নাই বুলি কৈছে। এই ধৰণৰ বাক্যবোৰ অনুবাদ কৰিবলৈ আমি doesn't have, don't haveৰ সহায় ল'ব লাগিব। আমাৰ ফৰ্মুলাটো এনেকুৱা হ'ব। প্ৰথমতে আমি দিব লাগিব subject। subject অৰ্থাৎ কাৰ নাই। কাৰ নাই। তাৰ পাছত আমি দিব লাগিব নহয় don't have, নহয় দিব লাগিব doesn't have। দুইটা নহয়, আমি এই দুটাৰ ভিতৰত কোনোবা এটাহে দিব পাৰিম। নহয় don't have, নহয় doesn't have। মই কৈ আছোঁ আমি don't have ক'ত দিম আৰু doesn't have ক'ত দিম। থাৰ্ড প্লেচত আমি দিব লাগিব কি নাই। কি বস্তুৰ কথা কৈছে, কি নাই বুলি কৈছে, আমি এই বস্তুটোৰ নামটো থাৰ্ড প্লেচত দিব লাগিব। প্ৰথমতে আমি চাম ছাবজেক্টটো কি আছে। ছাবজেক্ট যদি ছিংগুলাৰ নাম্বাৰ হয়, ছাবজেক্ট যদি ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি মাজৰ প্লেচত দিব লাগিব doesn't have। আৰু যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া আমি দিব লাগিব don't have। পুনৰ কৈছোঁ, ছাবজেক্ট অৰ্থাৎ কাৰ নাই। কাৰ নাই বুলি কওঁতে যদি ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে আমি doesn't have দিব লাগিব। যদি প্লুৰেল নাম্বাৰ হয় আমি don't have দিব লাগিব। কিন্তু আকৌ মনত ৰাখিম আমি যে I আৰু you, I অৰ্থাৎ মই আৰু you অৰ্থাৎ তুমি বা আপুনি। এই দুইটা শব্দ ছিংগুলাৰ নাম্বাৰ হ'লেও আমি কিন্তু I আৰু youৰ লগত doesn't have ব্যৱহাৰ নকৰোঁ। I আৰু youৰ লগত আমি don't haveই ব্যৱহাৰ কৰিম। আপোনালোকে কেৱল I আৰু you এই দুটা শব্দ মনত ৰাখিলেই হ'ল। I আৰু youৰ লগত don't have হ'ব আৰু I আৰু youৰ বাহিৰে যিমান ছিংগুলাৰ নাম্বাৰ আছে সকলোতে doesn't haveই হ'ব। আৰু প্লুৰেল নাম্বাৰবোৰত আপুনি don't have দিব লাগিব। এই ধৰণে আমি এতিয়া বাক্যকেইটা অনুবাদ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম বাক্যটোলৈ আহিছোঁ। মোৰ কোনো আপত্তি নাই। কাৰ নাই? মোৰ নাই, অৰ্থাৎ I। আমি জানো যে Iৰ লগত আমি don't haveহে ব্যৱহাৰ কৰিব পাৰিম। I don't have, কোনো বুলি কওঁতে আমি এটা any দিব লাগিব। any। I don't have, কাৰ নাই?
মোৰ নাই don't have কি নাই কোনো আপত্তি নাই any objection আমি লিখিলো I don't have any objection আকৌ আমি চাম সিহঁতৰ থাকিবলৈ ভাল ঘৰ নাই কাৰ নাই সিহঁতৰ নাই সিহঁতৰ ইংলিছ হ'ল they অৰ্থাৎ সিহঁত প্লুৰেল নাম্বাৰ সেইকাৰণে আমি ইয়াতে don't have দিব লাগিব they don't have কি নাই ভাল ঘৰ নাই good house থাকিবলৈ হলে আমি পাছফালে এটা to stay বুলি লিখি দিব লাগিব অৰ্থাৎ থাকিবলৈ they don't have good house to stay to আৰু for from এইবোৰ ক'ত বহে আমি অনাগত দিনবোৰত শিকিবলৈ চেষ্টা কৰিম এবাৰ আমি আহো নাম্বাৰ 3 হৈছে ভাইটিৰ চৰকাৰী চাকৰি নাই কাৰ নাই ভাইটিৰ brother ভাইটি সিঙ্গুলাৰ নাম্বাৰ এজন মানুহ গতিকে সিঙ্গুলাৰ নাম্বাৰ আমি ইয়াত দিব লাগিব doesn't have brother doesn't have কি নাই চৰকাৰী চাকৰি নাই a government job brother doesn't have a government job ঠিক সেইদৰে সিহঁতৰ খেলিবলৈ ফুটবল নাই নাম্বাৰ 4 কাৰ নাই সিহঁতৰ নাই they আকৌ they হ'ল প্লুৰেল নাম্বাৰ আমি কম don't have they don't have কি নাই ফুটবল নাই ফুটবল খেলিবলৈ হলে আমি দিব লাগিব to play অৰ্থাৎ they don't have football to play last one number 5 তোমালোকৰ কোনো আইডিয়া নাই কাৰ তোমালোকৰ you লগত আকৌ কৈছো মই তোমালোক যদিও প্লুৰেল নাম্বাৰ হেফলৰ পৰাও don't হ'ব আৰু you লগতো আমি গম পাইছো যে you লগতো আমি don't have ব্যৱহাৰ কৰিব পাৰিম so you don't have কোনো বুলি কওঁতে আগতেও পাইছিলো আমি কোনো মানে হ'ল any ইয়াতে আমি দিম don't have ৰ পাছত কোনো মানে any so you don't have any idea তোমালোকৰ কোনো আইডিয়া নাই গতিকে আমি বুজি পালো don't have doesn't have আমি কোড ব্যৱহাৰ কৰিম don't have doesn't have ৰ বিষয়ে আৰু শিকিবলগীয়া আছে আমি নেক্সট ক্লাছবোৰত দিবলৈ চেষ্টা কৰিম এতিয়া আমি শিকিম didn't have কোড বহে didn't have আমি এতিয়া শিকিম মই আকৌ পুৰণি লেসনটোৰ কথা ক'ব খুজিছো আমি আগত শিকিছিলো যে কাৰোবাৰ কিবা আছিল যেটো আমি হেড শিকিছিলো আমি পাইছিলো কাৰোবাৰ কিবা আছিল didn't have বহিব কাৰোবাৰ কিবা নাছিল উদাহৰণ দিবলৈ বিচাৰিম নাম্বাৰ 1 লৰাজনৰ বেছি বন্ধু নাছিল মানুহবোৰৰ আপত্তি নাছিল ছোৱালী গৰাকীৰ কিতাপ নাছিল পুনৰ আমি ইয়াত মাত্ৰ তিনিটা বাক্য উদাহৰণ হিচাপে লৈছো কাৰোবাৰ কিবা নাছিল বুলি যেতিয়া আপুনি পাব মন কৰিব তিনিটা বাক্য লৰাজনৰ বেছি বন্ধু নাছিল মানুহবোৰৰ আপত্তি নাছিল ছোৱালী গৰাকীৰ কিতাপ নাছিল অৰ্থাৎ কাৰোবাৰ কিবা নাছিল ইয়াতে ভাল কথাটো এইটোৱেই যে আমি ইয়াত এইটো সিঙ্গুলাৰ হলেও প্লুৰেল হলেও আমি didn't have অকল ব্যৱহাৰ কৰিম ফৰ্মুলাটো এনেকৈ হ'ব প্ৰথমতে আমি সাবজেক্ট দিম তাৰপিছত আমি দিম didn't have আৰু থাৰ্ডত বহিব কি নাছিল আগৰ doesn't have don't have ৰ দৰে ইয়াত কোনো কনফিউজন আমাৰ নাই আমি ইয়াত সাবজেক্ট যি হলেও আমি ডাইৰেক্টলি আমি didn't have হলে আমি ব্যৱহাৰ কৰিব পাৰিম বাক্যকেইটা আমি এটা অনুবাদ কৰিম লৰাজনৰ বেছি বন্ধু নাছিল কাৰ লৰাজনৰ the boy didn't have the boy didn't have বেছি বন্ধু কি নাছিল বেছি বন্ধু নাছিল the boy didn't have many friends আকৌ কৈছো many বা much কোড বহে আমি নেক্সট লেসনবোৰত পঢ়িবলৈ যত্ন কৰিম ইয়াতে হ'ব the boy didn't have many friends 2 নম্বৰটো চাব মানুহবোৰৰ আপত্তি নাছিল কাৰ নাছিল মানুহবোৰৰ the people নাছিল আপত্তি নাছিল didn't have কি নাছিল আপত্তি মানে objection the people didn't have objection number 3 চাব ছোৱালী গৰাকীৰ কিতাপ নাছিল কাৰ নাছিল ছোৱালী গৰাকীৰ the girl didn't have কি নাছিল কিতাপ নাছিল books
দ্য গাৰ্ল ডিন হাভ বুকছ। আৰু যদি বাক্যটো এনেকুৱা হয় যে ছোৱালীগৰাকীৰ পঢ়িবলৈ কিতাপ নাছিল, তেতিয়া আমি লিখিম দ্য গাৰ্ল ডিন হাভ বুকছ টু ৰিড। আমি আজি ডিন হাভ পঢ়িলোঁ, ইয়াৰ আগত আমি ডাজন্ট হাভ ডোণ্ট হাভ পঢ়িলোঁ। আশা কৰোঁ আজিৰ পৰা ডোণ্ট হাভ, ডাজন্ট হাভ আৰু ডিন হাভক লৈ কোনো আপত্তি নাথাকিব, কোনো কনফিউজন নাথাকিব আপোনালোকৰ। যদি কিবা ৰিকুৱাৰমেণ্ট আছে আপোনালোকৰ, কাইণ্ডলি কমেণ্ট ছেকশ্যনত যাওক আৰু লিখি দিয়ক যে নেক্সট লেচনটো কিহৰ ওপৰত হ'লে আপোনালোকে ভাল পাব। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰক, আপোনাৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। চ' আজিৰ পৰা আশা কৰোঁ ডাজন্ট হেভ, ডোণ্ট হেভ, ডিন হেভক লৈ আপোনাৰ কোনো কনফিউজন নাথাকিব। কিবা যদি ৰিকুৱাৰমেণ্ট থাকে অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত যাওক আৰু লিখি দিয়ক, আমি সেইটো পূৰ কৰিবলৈ চেষ্টা কৰিম। আপোনাক লগ পাই আছোঁ অহা সপ্তাহত উইথ নিউ লেচন, উইথ নিউ এনথুচিয়াজম। অল দ্য বেষ্ট, থেংক ইউ, বাই।